নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ A to Z লৈ স্বাগতম জনাইছোঁ। অসম পুলিচৰ AB কামাণ্ডো বেটেলিয়ানৰ বৰ্তমান ফিজিকেল টেষ্ট চলি আছে আৰু আজি 4 তাৰিখে আছিল চৰাইদেউ ডিষ্ট্ৰিক্টৰ ল'ৰাসকলৰ ডিব্ৰুগড় খনিগড় ফিল্ডত যিটো নেকি 25 এপ্ৰিল তাৰিখে হ'ব লগা আছিল। এতিয়া কথা হ'ল যে আজি বৰষুণ দিয়াৰ বাবে ফিল্ডখনত দৌৰিব অলপ প্ৰব্লেম হ'ল আৰু সেইবাবে আজি অৰ্থাৎ 4 এপ্ৰিল তাৰিখে আসাম পুলিচ AB কামাণ্ডো বেটেলিয়ানৰ যিবিলাক কেণ্ডিডেট ডিব্ৰুগড় খনিগড় ফিল্ডত ইণ্টাৰভিউ আছিল সেইটো এতিয়া পষ্টপন কৰি দিয়া হৈছে আৰু সিহঁতলোকৰ ডকুমেণ্ট চেক কৰি চেষ্ট হাইট এইবিলাক জুখি সিহঁতলোকৰ মেডিকেল হ'ল আৰু যিবিলাক মেডিকেলত কোৱালিফাই হ'ল সেইবিলাকক নিউ ডেট দি 23 এপ্ৰিল তাৰিখে ফিজিকেল দিবলৈ মতা হৈছে। এতিয়া কথা হ'ল আজি যিবিলাক কেণ্ডিডেট গৈছিল ইণ্টাৰভিউ দিবলৈ সেইবিলাক কেণ্ডিডেট ক'বলৈ গ'লে বহুতে সুবিধা হ'ল আসাম পুলিচ কামাণ্ডো বেটেলিয়ানৰ ফিজিকেল ইণ্টাৰভিউ দিবলৈ, কাৰণ তেখেতলোকে আৰু কিছুদিন ভালদৰে প্ৰস্তুতি চলাই ভালদৰে প্ৰেক্টিছ কৰি কামাণ্ডো বেটেলিয়ানৰ ফিজিকেল টেষ্ট দিবলৈ পাৰিব আৰু এটা সুন্দৰ নম্বৰ আনিবলৈ পাৰিব। চৰাইদেউ ডিষ্ট্ৰিক্টৰ আজিলৈকে 3 দিন ইণ্টাৰভিউ হৈছে, 2 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া যিবিলাকে দি গৈছে বৰ্তমান ফিজিকেল টেষ্ট তেখেতলোকক মই ক'ব নাযাওঁ, সিহঁতলোকে খুব কম দিন পালে বাবে প্ৰেক্টিছ কৰিবলৈ সিমান সুযোগ নাপালে, সেইবাবে হয়তো ইমান ভাল ফলাফল দেখুৱাব নোৱাৰিলে। কিন্তু এতিয়া যিসকল কেণ্ডিডেটে আৰু কিছুদিন সময় পাইছে ভালদৰে প্ৰেক্টিছ কৰিবলৈ সিহঁতলোকে ভালদৰে প্ৰেক্টিছ কৰক আৰু আসাম পুলিচ কামাণ্ডো বেটেলিয়ান হওক তাৰে কামনা কৰিছোঁ। এইটোৱে সৰু সুৰা ভিডিঅ' আছিল, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।